Hello friends, মই Sebika আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটিত মই আপোনালোকৰ ওচৰত টপ 3 মেন ফেয়াৰনেস ক্ৰীমৰ বিষয়ে শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিওটি আৰম্ভ কৰো First cream to hoise Fair and Lovely Max Fairness Multi Expert Face Cream. Yet vitamin B3, pro vitamins, vitamin B6, vitamin C and vitamin E ase. A face cream to logale apnalokor skin or dark spots naikia hobo, sun protection koribo, logote apnalokor skin kon smooth koribo aru apnalokor skin or oil control koribo. Second cream to hoise Imami Fair and Handsome Fairness Cream. A cream to oily skin or babe base cream. এই ক্ৰীমটো আপোনালোকে গৰম ঠাণ্ডা দুইটা সিজনতে ইউজ কৰিব পাৰে এই ক্ৰীম লগালে আপোনালোকৰ ডালনেস ডাৰ্কনেস নাইকিয়া কৰাত সহায় কৰে লগতে আপোনালোকৰ স্কিনখন ইনষ্টেন্ট ফেয়াৰ লুক প্ৰদান কৰে আৰু আপোনালোকৰ স্কিনৰ ডাৰ্ক স্পট নাইকিয়া কৰে লগতে অইল কন্ট্ৰোল কৰাত হেল্প কৰে আৰু স্কিনৰ পোৰ ৰিডিউস কৰাত হেল্প কৰে থাৰ্ড ক্ৰীমটো হৈছে গাৰ্নিয়াৰ মেন পাৱাৰ লাইট সুৱেট প্লাস অইল কন্ট্ৰোল ফেয়াৰনেস ময়শ্চাৰাইজাৰ এই ক্ৰীমটো লগালে আপোনালোকৰ স্কিনখন হোৱাইটেনিং কৰাত সহায় কৰে Sweat control কৰে যাতে স্কিনৰ পৰা ক্ৰীম সমূহ সোনকালে আঁতৰি না যায় পিম্পল আৰু একনি প্ৰবলেমৰ পৰা ৰক্ষা কৰে স্কিনখন ব্ৰাইট আৰু গ্লোইং কৰাত সহায় কৰে এই ক্ৰীম সমূহ ব্যৱহাৰ কৰোতে আপোনালোকে মুখখন ভালদৰে ফেস ৱাছৰে পৰিষ্কাৰ কৰি ধুব তাৰ পিছত ভালদৰে মুখখন মচি লৈ আপোনালোকে এই ক্ৰীম সমূহ লগাব এই ক্ৰীম সমূহ আপোনালোকে দিনে দুবাৰকৈ ইউজ কৰিব ভালদৰে ফেস ৱাছৰে মুখখন ধোৱাৰ পিছত আপোনালোকে এই ক্ৰীম সমূহ যদি ব্যৱহাৰ কৰে তেনে হলে অন্তত এমাহ পৰ্যন্ত ব্যৱহাৰ কৰিব তেতিয়া ইয়াৰ পজিটিভ ৰিজাল্ট পাব গতিকে এই সমূহ কথা ধ্যান ৰাখিব আৰু এই ক্ৰীম সমূহ এবাৰকৈ আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু মোক জনাব কেনে পালে এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাইছে যদিহে ভাল পাইছে তেনে হলে মোৰ ভিডিওটি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিও তেতিয়ালৈ আহিছো বাই